আমাৰ ছেপ্টেম্বৰ মাহতে বিজ্ঞাপন প্ৰকাশ হ'ব লাগে, বাকী যিখিনি আমাৰ খালী পদ আছে কিন্তু দুই এটা কাৰিকৰী কথাৰ কাৰণে এদিন দুদিন পলম হ'ব পাৰে, কিন্তু আমাৰ বিজ্ঞাপন ওলাব প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা খণ্ডত। আৰু ইয়াৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু নিয়মৰ সাল সলনি কৰা হৈছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক য'ত আছে তাত টেটৰ নম্বৰৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰি নিৰ্বাচন কৰা হ'ব। তাত য'ত আমাৰ আপাৰ প্ৰাইমেৰী গ্ৰেজুৱেশ্যনটোৰ প্ৰয়োজন হয় তাত গ্ৰেজুৱেশ্যনত 10% ৱেইটেজ লোৱা হ'ব, DLEDৰ পৰা 5% লোৱা হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% লোৱা হ'ব, কিন্তু 80% ৱেইটেজ আমি টেটৰ মাৰ্কছৰ পৰা লওঁ। হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, DLEDৰ পৰা 5%, টেটৰ পৰা 80%, আৰু য'ত গ্ৰেজুৱেশ্যনটো এপ্লিকেবল হয় তাত গ্ৰেজুৱেশ্যনৰ পৰা 10%। সেই সংখ্যাটো এতিয়ালৈকে প্ৰস্তুত হৈ আছে, চূড়ান্ত হোৱা নাই। জ্ঞান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে তেখেতৰ যি অৰ্হতা আছে, অৰ্হতাত গ্ৰেজুৱেশ্যন মেথছটো এটা ছাবজেক্ট হিচাপে থাকিব। যদি মেথছটো এটা ছাবজেক্ট হিচাপে গ্ৰেজুৱেশ্যনত নাথাকে তেনেহ'লে হায়াৰ ছেকেণ্ডেৰীত তেওঁ 60% নাম্বাৰ মেথছত পাব। আমাৰ ছেপ্টেম্বৰ মাহতে বিজ্ঞাপন প্ৰকাশ হ'ব লাগে, বাকী যিখিনি আমাৰ খালী পদ আছে কিন্তু দুই এটা কাৰিকৰী কথাৰ কাৰণে এদিন দুদিন পলম হ'ব পাৰে, কিন্তু আমাৰ বিজ্ঞাপন ওলাব প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা খণ্ডত। আৰু ইয়াৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু নিয়মৰ সাল সলনি কৰা হৈছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক য'ত আছে তাত টেটৰ নম্বৰৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰি নিৰ্বাচন কৰা হ'ব। তাত য'ত আমাৰ আপাৰ প্ৰাইমেৰী গ্ৰেজুৱেশ্যনটোৰ প্ৰয়োজন হয় তাত গ্ৰেজুৱেশ্যনত 10% ৱেইটেজ লোৱা হ'ব, DLEDৰ পৰা 5% লোৱা হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% লোৱা হ'ব, কিন্তু 80% ৱেইটেজ আমি টেটৰ মাৰ্কছৰ পৰা লওঁ। হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, DLEDৰ পৰা 5%, টেটৰ পৰা 80%, আৰু য'ত গ্ৰেজুৱেশ্যনটো এপ্লিকেবল হয় তাত গ্ৰেজুৱেশ্যনৰ পৰা 10%। সেই সংখ্যাটো এতিয়ালৈকে প্ৰস্তুত হৈ আছে, চূড়ান্ত হোৱা নাই। জ্ঞান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে তেখেতৰ যি অৰ্হতা আছে, অৰ্হতাত গ্ৰেজুৱেশ্যন মেথছটো এটা ছাবজেক্ট হিচাপে থাকিব। যদি মেথছটো এটা ছাবজেক্ট হিচাপে গ্ৰেজুৱেশ্যনত নাথাকে তেনেহ'লে হায়াৰ ছেকেণ্ডেৰীত তেওঁ 60% নাম্বাৰ মেথছত পাব। আমাৰ ছেপ্টেম্বৰ মাহতে বিজ্ঞাপন প্ৰকাশ হ'ব লাগে, বাকী যিখিনি আমাৰ খালী পদ আছে কিন্তু দুই এটা কাৰিকৰী কথাৰ কাৰণে এদিন দুদিন পলম হ'ব পাৰে, কিন্তু আমাৰ বিজ্ঞাপন ওলাব প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা খণ্ডত। আৰু ইয়াৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু নিয়মৰ সাল সলনি কৰা হৈছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক য'ত আছে তাত টেটৰ নম্বৰৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰি নিৰ্বাচন কৰা হ'ব। তাত য'ত আমাৰ আপাৰ প্ৰাইমেৰী গ্ৰেজুৱেশ্যনটোৰ প্ৰয়োজন হয় তাত গ্ৰেজুৱেশ্যনত 10% ৱেইটেজ লোৱা হ'ব, DLEDৰ পৰা 5% লোৱা হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% লোৱা হ'ব, কিন্তু 80% ৱেইটেজ আমি টেটৰ মাৰ্কছৰ পৰা লওঁ। হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, DLEDৰ পৰা 5%, টেটৰ পৰা 80%, আৰু য'ত গ্ৰেজুৱেশ্যনটো এপ্লিকেবল হয় তাত গ্ৰেজুৱেশ্যনৰ পৰা 10%। সেই সংখ্যাটো এতিয়ালৈকে প্ৰস্তুত হৈ আছে, চূড়ান্ত হোৱা নাই। জ্ঞান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে তেখেতৰ যি অৰ্হতা আছে, অৰ্হতাত গ্ৰেজুৱেশ্যন মেথছটো এটা ছাবজেক্ট হিচাপে থাকিব। যদি মেথছটো এটা ছাবজেক্ট হিচাপে গ্ৰেজুৱেশ্যনত নাথাকে তেনেহ'লে হায়াৰ ছেকেণ্ডেৰীত তেওঁ 60% নাম্বাৰ মেথছত পাব।